বন্ধুসকল পুনৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ' মাজত আৰু আপোনালোকে চাই আছে MLD মানৱ ইউটিউব চেনেল। বাকী যি কি নহওক মানে MLD মানৱ নহয় হেল্ল' মানৱ। বাকী মানে আগৰ চেনেলটো বন্ধ হৈ গ'ল, সিটো এইটো চেনেল পাহৰিবই পৰা নাই, তো আহিয়ে থাকে মাত্ৰ। বাকী যি কি নহওক গা পা ধুই কেনে ফ্ৰেছ হৈ কেনে ৰেডি হলো। এইফালে নয়ন ৰেডি, নয়ন ভাই ৰেডি, একদম ধুনীয়া ৰেডি। আৰু বাকী এইবিলাক খামত নয়ন ভাই এইবিলাক সম্পত্তি আজি ইনকে ভিডিঅ' বনাব এইবিলাক। বাকী এইখন মেচিনতে আমি থাকিলো আৰু এইফালে এইবিলাক আমাৰ চুগাৰ জাতি। বাকী যি নহওক তই কিবা কবি নেকি? এখন নকওঁ, আজি ধুনীয়া প্লেচ কেইটামানত যাম, 3-4টামান প্লেচ আছে একদম তাত যাম। যাই কেনে ধুনীয়াকৈ আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম আমাৰ পৰা। কালি আমি যাম বুলি আমাৰ মুঠ 4টা ব্লগ পাম। একদম ধুনীয়া গাইছ। আৰু বাকী যি কি নহওক এতিয়া খানা অৰ্ডাৰ কৰি হোটেল ৰুমৰ পৰা ওলাই আহিলোঁ। ওলাই আহি কিনে এতিয়া ঘূৰাই আছে। আজি কোনটোৰ কাৰণে ওলালোঁ মানে ডেটটো আমাৰ বাকী মানে আমাৰ ৰেডি মানে নয়নমন্দিৰ। বাকী যি কি নহওক সঁচাকৈ আজি ভাল লাগিছে। আজি যিহেতু মানে এইবিলাক চব খোলা মানে তো দোকান বজাৰ চব খোলা আছে। বাকী আজি মাৰ্কেটো ঘূৰিম গাইছ। ফাইনেলি ওলাই দিলোঁ আৰু ওলাই দি কেনে এতিয়া গাড়ীত বহি ল'লোঁ। বহি লৈ কেনে এতিয়া আজি একদম বঢ়িয়াকৈ 3টামান জেগাত ঘূৰিম আৰু ক'ত ঘূৰিম বাৰু কৈ আছোঁ। বাকী যি কি নহওক আজি মানে পূৰা খোলা আৰু তো যোৱাকালি যিটো বন্ধ আছিলে তো আজি পূৰা খোলা, তো পূৰা গাড়ী ঘোঁৰা চলি আছে। আৰু ইয়াতে এটা কথা লক্ষ্য কৰিব, যি ৰেপিড'বিলাক যে আছে তো মানে ইয়াতে এটা হেলমেট পিন্ধিলেই হয়, তো পিডিঅ'তে হেলমেট নিপিন্ধিলেও হয় মানে। আৰু ট্ৰেফিকটো বঢ়িয়া। আৰু এইফালে কোনো হৰণ নাই মানে পূৰা ৰুল মানি চলে মানে। আৰু কোনোৱে কাৰো এক্সট্ৰাকৈ কাটি কুটি নাযায়, অভাৰলেপ নকৰে একদম। আৰু ধুনীয়াকৈ পূৰা চাওক এটা গতিতে যাই আছে মানে পূৰা ডিচিপ্লিন মেইনটেইন কৰে। আৰু চাওক ট্ৰেফিকে ছিগনেল দি আছে। আৰু এইবিলাক চাওক আমাৰ অসমৰ আৰু ইয়াতে মিজোৰামৰ বহুত ডিফাৰেঞ্চ। আৰু ইয়াতে যিমান চাফা না আমাৰ ইয়াতে বহুত শিকিব বাকী আছে ক'বা গ'লে। সোমাই গ'লোঁ মানে বহুত বেছি ভাল লাগে। চাওক পিলিয়নে হেলমেট নিপিন্ধে কিন্তু তথাপিও বহুত ছেফটিত চলে। এইবিলাক ভিউ ফাইনেলি আহি চলেমানছ টেম্পল পাই গ'লোঁ। আৰু ইয়াতে ল'ব লাগিব টিকেট লৈ লওঁ। ফাইনেলি সোমাই গ'লোঁ। সঁচাকৈ বহুত বেছি ভাল লাগি আছে। আৰু বঢ়িয়াকৈ ভিউটো চাওক না, একদম কি ধুনীয়া একদম। সঁচাকৈ বহুত বেছি ভাল লাগি আছে। খালি আপোনালোকে অলপ সময় খৰচ কৰি এইবিলাক জেগা ফুৰিবলৈ আহক, দিল খুচ হৈ যাব বুলি ক'লো না, দিল খুচ হৈ যাব। ফাইনেলি মিজোৰামত থকা চলেমান টেম্পল চাওক না, ৱাও ক'ব আৰু কি আল্টিমেট তো খ্ৰীষ্টানসকলৰ বাৰু এইটো গাইছ। ইয়াতে চলেমান টেম্পলত সোমালোঁ মানে এইটো খ্ৰীষ্টানৰ হয়। তো ভালে লাগিল, বহুত বেছি মাৰ্বল পাথৰ হয় গোটেই মন্দিৰটো মানে মাৰ্বল পাথৰৰে হয়। আৰু গাইছ বাকী যি কি নহওক ভাল লাগিল বহুত বেছি। এতিয়া যাই আছোঁ আমি নেক্সট ডেষ্টিনেশ্যন। ডিংকু নেক্সট ডেষ্টিনেশ্যন ক'ত যাম আমি? এখন ৰিজৰ্টত যাই আছোঁ। আমি এতিয়া এখন ৰিজৰ্টত যাই আছোঁ। আৰু কি ৰিজৰ্ট কি নাম ডাইৰেক্ট তাতে গৈ কেনে কৈ আছোঁ। আৰু যোনে জানে মানে ফেমাছ ৰিজৰ্ট যোনে জানে তো কমেণ্ট কৰি ক'ব। বাকী যি কি নহওক ওলাই দিওঁ ইয়াৰ পৰা। গাইছ ফাইনেলি ৱাও, এনেকুৱা এটা ভিউ চাব লাগে। কেনেকুৱা লাগিব কমেণ্ট কৰি কওক। ভিউ গাইছ ভিউ কি ক'ম আৰু মানে মই আজি অবাক। এনেকুৱা এটা ভিউ কি ক'ম আৰু দক দেখছা ভিউ কেনে? গাইছ ফাইনেলি নেক্সট ডেষ্টিনেশ্যন লানচাউংগা পাৰ্ক আহি পালোঁ। আৰু এইফালে আমাৰ টেক্সি ষ্টেণ্ড, গাড়ী সেইটো দি দিলোঁ মানে পাৰ্কিঙত গাড়ী থৈ দিলোঁ। আমি এইখিনি বস্তুখিনি ভৰাই দিওঁ। বাকী যি কি নহওক ইৰা পাৰ্কৰ পৰা 14 পিচ ইয়াতে আহি পালোঁ মানে ৰিজৰ্ট। আৰু আহি কেনে এইবিলাক অৰ্ডাৰ দি দিলোঁ। এইফালে আহে দুটা ৰিজৰ্টত মই একদম বঢ়িয়াকৈ আৰু এইটো ভিউ চাই কেনে বঢ়িয়াকৈ খাই লওঁ। আৰু এইখিনিতে 5.5 টকা গ'ল। আমাৰ চিপা ধৰা বা মঙলৰ জেগা আমি বাৰ্গেনিং কৰিলোঁ হয়। বাৰ্গেনিং কৰি আমি 200 আৰু বাৰ্গেনিং মানে কমাই নিদিলোঁ হয়, তেতিয়াহ'লে আমি নাখায়ে আহিলোঁ। দৰকাৰে নাছিলে আমি 5 টকা টকা। কিন্তু ইয়াতে নোৱাৰি না, ইয়াতে দামবিলাকে বেছি। পিছে নয়ন কিবা কবি ন? 5.5 টকা তই এয়া খাবি। আজি ঘৰত কিবা খাই পাইছিলি না? তোৰ হোটেলখনৰ একদম হায়েষ্ট দাম কি হ'ল? কোনটো বস্তু? ইয়াতে কিমান হ'ল? ইয়াতে কিমান খাই আছে? 5.5। এইখিনিতে
কেকটো মই 80 টকা লৈছি এই কেকটো মই মানে বেলেগ কফি চফি খাই নাখাওঁ নাপাওঁ চেনি থকা বস্তু খাই ভাল নাপাওঁ এই কেকটো অলপ মানে সেই বস্তু না সেই বস্তুটো খাবলৈ 80 টকা লৈছে এই কেকটোতে আৰু গাইজ আহি বহুত ভাল লাগিছে কাৰণ এতিয়া আমি আমাৰ অসম নহয় আমাৰ মঙলদৈৰ আমি দাদাহঁতক লগ পাইছিলোঁ সেইকেইটা আছে বহি আছে আৰু কেইটামান গ'ল বাৰু গুচি ত' চাওক আইজল ভিউ গাইজ হৈ গ'ল আৰু যেতিয়া খাব ল'লোঁ এতিয়া উঠি দিওঁ আৰু ইয়াৰ পৰা ফাইনেলি ওলাই দিলোঁ 14 বিচ ৰেষ্টুৰেণ্টৰ পৰা আৰু ওলাই দি কেনে একদম চাৰু চাইড দেখা পায় মানে এইফালে এইবিলাক এতিয়া আমি যাই আছোঁ এখন মাৰ্কেটত भैया हम लोग अभी कहाँ पर जा रहा हो हेलो हम लोग अभी कहाँ पर जा रहा हो 12 बाजार 12 बाजार 12 बाजार में मैं छूँ 12 बाजार अच्छा अच्छा ठीक बाजार से फिर आएगा एमएलडी बाय बाय माने एमएलडी অ কি ইগলা অ নাই নাই কৰি লৈ তো মানে গাইজ ইয়াতে 12 বজাৰ বুলি এখন মানে ইয়াৰ মিজোৰামৰ ট্ৰেডিশ্যনেল মানে বজাৰ হয় তো সেই বজাৰখন আমি এতিয়া যাই আছোঁ মানে তাতে যাই কেনে অলপ মানে চাম আৰু ভিজিট কৰিম তো কৰি কেনে এপাক মাৰি দিম আৰু বাকী যি কি নহওক ওলাই দিলে বঢ়িয়াকৈ গাইজ মানৱ আংকল এইটো গাঁঠিয়াতে কি কৰি আছে কি কৰি আছে তই আৰু Guys. লোৱা পাৰি নেকি 50 টকা অলপমান চিন্তা কৰিব লগা আৰু এনেও বাৰু ইয়াতে মিজোৰামৰ লগত দামটো বেছি এতিয়া কি কৰিবি লগাই অলপ বস্তু দে লৈ লো আৰু কি কৰিবি আৰু মিজোৰামৰ চিন হিচাপে আৰু লৈ লো আৰু এটা লওঁ তাই নিপিন্ধে লাগিলে নাই মানে না তাৰপিছত লৈ যাওক নাই মানে তাইলে দেখোন ল'ব লগা একো এনে বস্তু নাইয়ে এনেকৈ চ' গাইজ এইখন হ'ল মাৰ্কেট মিজোৰামৰ তুমি এটা বস্তুবিলাকৰ দাম বহুত হাই বুলি ক'লে বহুত হাই মানে কিবাকৈ এইটো ল'লোঁ আৰু আমাৰ বাজেটৰ হিচাপত পালোঁ কাৰণে ত' এয়া চাওক গাইজ ইয়াতে বজাৰত আহি কেনে একদম আমাৰ তাৰে মানুহ লগ পাই গ'লোঁ হাই হাই ঘৰ ক'তে थैंक यू ক'ত যাওঁ ঘৰ ক'ত आसाम অসমৰ ক'ত হয় सिलचर শিলচৰ নেকি মানে আমি অসমৰ কিন্তু কিমান বছৰৰ পৰা আছা मिजोरम में 4 बছৰ 4 বছৰ 4 বছৰ এনে কথাবিলাক জানা নাই हाँ पता तो जाने পতা জানো। এতিয়া তাতে জানা নাই শিলচৰত हाँ কেতিয়া কেতিয়া যা बस लेंगे মানে শিলচৰত কেতিয়া কেতিয়া যা 1 বছৰ 2 বছৰ কেইবছৰৰ পৰা আছা 4 বছৰ পিছে এটা ব্যৱসায় পাতি কেনেকুৱা চলি আছে বিজনেছ ভালো আছে এইটো দামটো অলপ বেছি নে हाँ একটু বেছি আছে দামটো বহুত দাম তাতে ভালো বস্তু কিন্তু বহুত গাড়ী ভাড়া বেছি আছে না সেইজন আৰু ইয়াতে বাছ ষ্টেণ্ডটো কিমান চিটি বাছ